बैटे बोसोराव जा बिटिसि बिसायख'थि जानो थांगासिनो दं बे बिटिसि बिसायख'थियाव नोंथाङाबो बिजाथि महरै बिसायख'थि गेलेनो गोसो दं नामा? अब्ला नोंथांमोना हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ दोलाव 2 लाखनि एबा 2 लाख रां जमा हो आरो टिकेट ला एबा बिसायख'थिनि थाखाय नोंथांमोना टिकेट नागिरनो हागोन। बे बाथ्राखौ आं बुङाखै, बे बाथ्राखौ थांनाय साननैसो सिगां हाग्रामा महिलारि बिथाङा गावनि खुगाजोंनो खौरांगिरिनि गेजेरजों एबा खौरां लानायनि गेजेरजों बिथाङा फोरमायदोंमोन जे 2 लाख जाय बिजाथि एबा जाय बिपिएफनि दैदेनगिरिफ्रा बिजाथि महरै गसंनो साखाफारा जानानै दं बिथांमोना 2 लाख रां होनांगोन। 2 लाख रां होनानै डिप'जिट होनानैसो टिकेट लानो हागोन होननानै बाथ्रा बुंदोंमोन। थिग बे बाथ्राखौ लानानै दिनै हाग्रामा महिलारि बिथांनि सायाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बे बाथ्राखौ लानानै रिजायनानै बाथ्रा बुंदों जे हाग्रामा महिलारिया बिपिएफआव मानसि थानायनि थासारिखौनो दोनासै आरो बे गोख्रों बाथ्राखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। मानो होनना बुङोब्ला थांनाय गोलाव समनिफ्रायनो 2 लाख रां लानानै टिकेट होनायनि बाथ्रा बुंनाया बे समाव गोसारगासिनो दं, जेराव राजखान्थिखौ लानानै हाग्रामा महिलारि बिथाङा फालांगि खालामगासिनो दं, जेराव बेखायनो बिपिएफ दोलोआव सोद्रोमाफोर थानायनि जेबो थासारिखौनो दोनासै होननानै अजद खालामदों बिटिआरनि गाहाय प्रमद बर' बिथाङा। दानिया फैदो बिदिब्ला माबोरैहाय बिपिएफ दोलोनि सोद्रोमाफोरजों लोगोसे दैदेनगिरिफोरा थानो हायै थासारि जाना थाखो बिपिएफ दोलोआव, बे बाथ्राखौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनिफ्राय आबुङै मिथिना लानि। বিপিএফ দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই, কাৰণ তেখেতৰ যিটো একান্নৈক্যতাবাদ আৰু যিহেতু তেখেতৰ যিটো সকলো মানুহৰ প্ৰতি যিটো এটা অহংভাৱ তেখেতে ৰাখে, ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই, দলৰ কাৰণে কি কৰিব, ৰাইজৰ কাৰণে কি কৰিব, সকলো আজি হতাশ হৈছে। তো সেইকাৰণে সকলো ইউপিপিএল দললৈ চবে আহিছে আৰু বিপিএফ দলক লাহে লাহেকৈ চবে এৰি দিছে। তো সেইকাৰণে আমি আশা ৰাখিছোঁ যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ। অনাগত দিনত আমি ইউপিপিএল দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্বভাৱে হয়, আজিৰ কথা নহয়। গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে, কাৰণ অলৰেডি আমাৰ অঞ্চলবিলাক বহুত পিছ পৰি আছিলে। আমি এতিয়া কামতহে মনোযোগ দিব লাগে। তেনেকুৱা নেতা আগতো আহিছে গৈছে আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনীতিক নেতা হ'ব নোৱাৰে, তেখেতৰ কোনো মিছন ভিজন নাই, তেখেতে মানুহৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে। এইটো ইতিমধ্যে হাগ্ৰামা মহিলাৰে নিজৰ কথা বাৰ্তা কাম কাজেদি প্ৰমাণ কৰি দিছে। গতিকে আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতে নিজে কৈছে 2 লাখ টকা দিব লাগে, এপ্লাই কৰিব লাগে। গতিকে সেইটো এটা ডাঙৰ মাৰ্কেট, ৰাজনীতিৰ নামত ডাঙৰ এটা বেপাৰ চলাইছে। দেখা নাই আপোনালোকৰ নিউজতেতো বজাই আছিলে যে 2 লাখ টকা দিব লাগে, এপ্লাই কৰিব লাগে। চ' 2 লাখ টকা দি এপ্লাই কৰা না বিজেপিয়ে কৈছে, না কংগ্ৰেছে কৈছে, না কোনোবা অসম ভাৰতৰ কোনোবা ডাঙৰ দলে কৈছে, কোনোটো কোৱা নাই যে ক'ৰবাত ফিছৰ কাৰণে 1500 টকা ল'ব পাৰে। কিন্তু 2 লাখ টকা দি এপ্লাই কৰা মাৰ্কেটখন আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতিখন ইমানেই বেপাৰ কৰিছে যে যিটো নেকি অনাগত দিনত তেখেতক লৈ পেলাই আমি গণতান্ত্ৰিক পৰিৱেশটো কেনেকৈ জীয়াই ৰাখিম চিন্তা কৰিবলৈ আজি বাধ্য হৈছে। কৈছে যিসকল বিপিএফৰ নেতাই ইউপিপিএলত যোগদান কৰিলে তেওঁলোকৰ লগত কিবা আলোচনা আছে নেকি যে তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন দায়িত্ব দিয়া হ'ব? চুক্তি আছে নেকি তেওঁলোকৰ? কাৰ লগত চুক্তি? যিসকলে বিপিএফত যোগদান কৰিলে তেনেকুৱা কোনো চুক্তি নাই আৰু চুক্তিৰ দৰকাৰো নাই। তেখেতসকলে আগতে এজন নেতা আছিলে, সংগ্ৰাম তেখেতসকলৰ নেতৃত্ব দিছিলে। গতিকে আজি তেখেতসকলে কথাটো বুজি পেলাই আমাৰ দলত আহিছে। গতিকে তেখেতসকলক কোনোবাই
কিবা দিব লাগে আনিব লাগে কিবা এচুৰেঞ্চ কৰিব লাগে তেনেকুৱা পৰিৱেশ নাই তেখেতসকলে নিজে আমাৰ দলত আহিছে আমি তেখেতসকলক আদৰি জনাইছোঁ উন্নতি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আপুনি ইয়াৰ ভিতৰত আঁচনিৰ লিষ্টটো কৈ পেলাই শেষ কৰিব নোৱাৰে BTR কাউন্সিল চৰকাৰখন 35টা আমাৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে ৰাজ্য চৰকাৰৰ আঁচনি আছে আমাৰ নিজৰো 35টা নিজা আঁচনি আছে এই আঁচনিখিনি BTR অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে